মই গুৱাহাটী গ'লোঁ। গুৱাহাটী গৈ ডাইৰেক্ট GMCতে সোমালোঁ। তাতে পেহীক চাই মেলি লৈ আৰু সন্ধিয়া 7টামান বজাত আকৌ ঘৰলৈ গ'লোঁ। দাদা মই পেহী এনেকৈ পেলাই পিছদিনাখন আকৌ ৰাতিপুৱা আহিলোঁ। ৰাতিপুৱা দাদা মই পেহী এনেকৈ পেলাই আহিলোঁ। তাৰপিছতে আহিলে আমাৰ পেহী ছোৱালীজনী জান আহিলে। জান মই তাই এনেকৈ পেলাই হস্পিটেলত দিনটো কটালোঁ। কটাই মেলি লৈ সন্ধিয়া টাইমত আকৌ দাদা মই জান পেহী চব এনেকৈ পেলাই আকৌ পেহীহঁতৰ ঘৰলৈ গ'লোঁ। পেহীহঁতৰ ঘৰত যাওঁতে জানে ক'লে ব'ল আমাৰ ঘৰলৈ যাওঁ। মইতো আৰু 2017 চনত গৈছিলোঁ, আকৌ 2025ত গৈছোঁ। ধুমকেতুৰ নিচিনাকৈ এদিন এনেকৈয়ে যাওঁ। মই ভাবিছোঁ আৰু এনেকৈতো অহা নহ'ব, তেতিয়াহ'লে জানহঁতৰ ঘৰলৈ ৰাতিটো থাকি আৰু পিছদিনাখন ঘৰলৈ আহি যাম। পিছত ৰাতিটো যেনে তেনে তাতে থাকিলোঁ আৰু আজি ঘৰলৈ আহিলোঁ। সপোন লাগে নহয় আমাৰ গুৱাহাটীখন, এদিনীয়াকৈ যোৱা মানুহ। আৰু গুৱাহাটীখনো ৰাস্তাডাল ইফালেও একে সিফালেও একে চিনি জানি নেপাওঁ, চাৰিওপিনে একেই। তাকে মই অকণ মানে ভিডিঅ' কৰি আনিছোঁ আৰু চাওঁ দেই।